Hey, good morning. Welcome to my YouTube channel JDR Jivan Vlog. আছো এতিয়া নিউ জলপাইগুৰি ষ্টেচনত আহি নামিলো মানে আমি গৈ আছো সিকিম ফুৰিবৰ কাৰণে ট্ৰেভেল এজেন্সি এজনৰ লগত কথা পাতি আছো আমি 10 জন ল'ৰা গোটেই গাঁৱৰ 10 জন ল'ৰা আহিছো দেখাই থাকিম দিয়ক আমি গ্যাংটকৰ কি জায়গা চাও মানে সিকিমৰ কি জায়গা চাও কি নাচাও গোটেইখিনি আপোনালোকক দেখাব চেষ্টা কৰিম মানে আমি সিকিম আহি পোৱাই নাই কিন্তু ইয়াৰ পৰা দেখা পাইছো এয়া কাঞ্চনজংঘা বহুত ধুনীয়াকৈ দেখা পাইছো তাতো ওচৰতে গৈছো আৰু এনেদৰে আহি আমি চাওক আগৰ ফালে দুখন ওখ মস্ত পাহাৰ দেখা পাইছো বাওঁফালৰ এইখন হৈছে সিকিমৰ পাহাৰ আৰু আগৰখন হৈছে ৱেষ্ট বেংগলৰ পাহাৰ দুখন পাহাৰতে পুৰা ৰ'দ পৰি আছে কিন্তু দুখন পাহাৰৰ কালাৰ সম্পূৰ্ণ বেলেগ আমাৰ ড্ৰাইভাৰে পুৰা বুজাই আমাক দেখাই কৈ যাই আছে আৰু এইফালে তিনিটা নদী আহি একেলগে লগ লাগিছে আৰু নদীকেইটাৰ পানী সম্পূৰ্ণ কালাৰ বেলেগ পৰা আমি বহুত ধুনীয়াকৈ দেখা পাই আছো আপোনালোকে ভিডিঅ'ত ধৰিব পাৰিছে নে গম নাপাওঁ তিনিটা নদীকেইটাৰ নাম কি এৰা रमन रंगीत तीस्ता। अच्छा रमन रंगीत तीस्ता आया नेपाल हो गया है वो वहाँ से फिर एक साथ निकला है यहाँ से ओपनिंग हुआ है ना वहाँ से एक साथ निकला है ये लोग का तीनों का कंपटीशन था जैसे आवाज है इधर पहले कौन आएगा फिल्म एक्टर যে দেইনি अच्छा দেইনির এটা ডান্স বারকর হেৰি আছে বিয়াৰ ফেক্টৰী আছে কি কোৱা वहाँ से डांस भाग अभी मिलेगा ডেনি গুন্ডা ডেনি গুন্ডাৰ মানে এটা বিয়াৰ ফেক্টৰী আছে বিয়াৰ ফেক্টৰীৰ নাম কি ডেন্স বাৰ অকণমান আগতে এৰি আহিলো আধা ৰাস্তাতে আমি পুৰা ব্ৰেকফাষ্ট কৰি ললো ৰুটি আৰু তৰকাৰী এতিয়া আমি ইয়াতে চাহ একাপ খাই বাকী আৰু 2 ঘণ্টামান যাব লাগিব গ্যাংটকলৈকে তালৈকে গৈ আছো বাৰু এইখন হোটেলতে আমি পুৰা খাই ললো ইয়ালৈকে ৱেষ্ট বেংগল আৰু ইয়াৰ পৰা আৰু পুৰা ছিকিম গ্যাংটকৰ 38 কিলোমিটাৰ আছে এই নদীটোৰ নাম হৈছে তিস্তা নদী এই নদীৰ পাৰে এনেকে আহি এতিয়া আমি আহি পালো ছিকিম বৰ্ডাৰ কিটা মানে কৈছোন কি কৰি আছে এইবিলাক নেপালী মানে আমাৰ ড্ৰাইভাৰ এটা হৈছে নেপালী সেইটো একদম সুন্দৰভাৱে আমাক লৈ আহি আছে এয়া দাদাক আপোনালোকে দেখা পালে গম পাব পুৰা ইয়ং হৈ আছে কিন্তু তেখেতৰ এজ হৈছে 61 একেবাৰে ধৰিব নোৱাৰে আৰু ইমান ধুনীয়া গাড়ী চলাই আহিছে মানে সঁচাকৈ ভাল লাগিছে আৰু তেখেতে 84 পৰা ড্ৰাইভিং কৰিছে মানে 84 পৰা তেতিয়া ইয়াতে মানে নিউ জলপাইগুৰিত মাত্ৰ 6খন গাড়ী আছিলে থেংক ইউ দাদাজনক বাই কৰি দিলো এতিয়া আমি ইয়াৰ পৰা ডাঙৰ গাড়ী নাযায় সেই সৰু গাড়ী 3খনত যাব আমি 10 জন মানুহ যিহেতু 3খন সৰু গাড়ী ল'ব লগা হৈছে মানে হোটেল পাই গলো ইয়া গ্যাংটক সোমাই গৈ আছো এতিয়া আমি হোটেল আহি পালো অলপ ফ্ৰেছ হৈ কিনে ইয়াৰ পৰা ওলাই যাম সোমাই লো আহি পালো ৰুম এই চাওক নাওমুনি সৰু চাই ৰুম দুটা ৰুম লৈছো এইটো এটা আৰু অকণমান আগত সেইফালে এটা ৰুম আছে টিভি আছে গাইছ আৰু গগনদাই পুৰা একদম হামুদি ললে মই হামুদি হোটেলত গা চা ধুই পেলাই এতিয়া আমি চাব আহিছিলো প্ৰথম স্পট পুৰা ৱাটাৰ ফলছ তাৰমানে আহিয়ে কিয় মনটো ভাল লাগি গৈছে আচ্ছা ট্ৰেডিশ্যনেল ড্ৰেছ মই নিপিন্ধো তহঁতে যদি পিন্ধিব পাৰা ওচৰৰ পৰা দেখাই আছো ৰ'ব ৱাটাৰফল ধুনীয়াকৈ দেখাই আছো ৱাও ওহো এইবাৰ আহিলো আমি চাবৰ কাৰণে এয়া মনেষ্ট্ৰী আমি সোমাই গৈ আছো আৰু এইফালে লিখা আছে গঞ্জক মনেষ্ট্ৰী 10 টকাকৈ ফিজ দিব লাগিব ভিতৰত সোমাই আহি দেখিলো পৰিৱেশটো সঁচাকেই বহুত বেছি ভাল লাগিছে আমি বহুত ওপৰত আছো কিন্তু গমেই নাপায় আৰু ইয়াৰ পৰা চালেহে গম পায় যে আমি বহুত ওপৰত আছো আচলতে আৰু মেঘবোৰ বহুত ওচৰতে উৰি আছে আৰু আকাশৰ ফালে চালে এনেকুৱা লাগে যে মেঘবোৰ মূৰৰ ওচৰতে উৰি আছে মানে ভাল লাগি আছে কিবা এটা এতিয়া আমি মনেষ্ট্ৰীৰ পৰা ওলালো ছিকিমত আজি 7টা ঠাই চাম ন তাৰে ভিতৰত এইবাৰ 3 নম্বৰ ঠাইত গৈছো 2 নম্বৰটো চালো প্ৰথমতে চালো আমি জলপ্ৰপাত আৰু এইবাৰ চালো আমি এইটো মনেষ্ট্ৰী আমি আহিছো তাচি ভিউ পইণ্ট এইটো ওপৰত উঠি যাব লাগিব বল চলিয়াত বল পুৰা উঠি বল একদম ওচৰতে ডাৱৰবিলাক ভাহি থকা নিচিনা লাগি আছে চাচোন এই তলেদি গাড়ী যাই আছে গাইজ এইটো ভিউ পইণ্টত একো চাব লগা বিশেষ একো নাপালো আমাৰ কাৰণে ইয়াৰ পৰা বোলে কাঞ্চনজংঘা দেখা পায় কিন্তু এতিয়া পুৰা মানে ধোৱা হৈ আছে পুৰা বাদল সেইকাৰণে এতিয়া আমি ইয়াৰ পৰা সোনকালে ওলাই যাম ভোক লাগিছে ইয়াৰ পৰা গৈ কিবা এটা খাব লাগে যাম ভোক লাগিছে কেইটা বাজিলে
তিনিটাত 10 হ'ল তিনিটাত দুপৰীয়াৰ খানা এতিয়া আমি খাব লৈছো এয়া চাওক কাহাৰ কাহিত দিয়ে ইয়াতে খানাবিলাক আমি খাই লো নিৰামিষ থালি লৈছো এতিয়া আমি এইটো হ'ল আমাৰ 4 নম্বৰ স্পট মানে 4 নম্বৰ ভিউ পইণ্ট চাওক মানে এই পাহাৰৰ ওপৰৰ পৰা এনেকে চালে কি ধুনীয়া লাগে এই গোটেই পাহাৰখনতে মানে ঘৰবিলাক বনাই থৈছে চাওকচোন গোটেই পাহাৰখনতে ঘৰ এনেকে এই ঘৰবিলাক বনাই মানুহে ধ্বংস কৰি পেলাইছে প্ৰকৃতি আৰু আমাৰ ইহঁতে এনে ফটো তুলি আছে আৰু আমাৰ গগন দা এতিয়া এইয়া 3 নম্বৰ ভিউ পইণ্ট চাই উঠি পেলাই টুপি লয় বোলে টুপি লৈ লো কালি নাচিলৰ পৰা যাই আছো তামাম ঠাণ্ডা বৰফ 120 का 100 খুলিছে ইহঁতে টুপি লৈ ললা মোৰ আছে বেগত পুৰা লৈ লৈছো খালি হাত মোজা নাই মোৰ হাত মোজা নাই খাব যা আছো কি এইটো গণেশ মন্দিৰ অলপমান চাওঁ চাই পেলাই যাওঁ এইবিলাক আমি আহিবলৈ খাম নেকি এতিয়া নাখাওঁ আগতে আমি ভিতৰত যাওঁ বল জলদি বল আমি পুৰা ঘূৰি ফুৰি আহি কেনে ৰুম পোৱাৰ আগমূৰত এনেকুৱা ঠাণ্ডা লাগিল পুৰা মানে জেকেট পিন্ধি পেলাই এতিয়া আকৌ ওলাই আহিছে MG মাৰ্কত ইয়াত আহি সঁচাকৈ একদম জানো পইণ্টতহে আছো তেনেকুৱা লাগি আছে চাওক মানে চাৰিওফালে গাড়ী গৈ আছে আৰু এইটো খোজ কঢ়াৰ কাৰণে এক্সট্ৰা এটা ৰাস্তা আছে এতিয়া আমি খোজকাঢ়ি আছো ভাল লাগি আছে কিবা এটা পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া পুৰা ক্লিন হয় মানে ইয়াতে আমি যিটো সন্ধিয়া সময়ত আমি খোজকাঢ়ি পেলাই এনেকুৱা লাগিছে যেন বাহিৰৰ দেশ এখনত নিউজে হওক বা মুভিবিলাকত যিটো চাওঁ আৰু ফৰেইন কাণ্ট্ৰিৰ যোনটো এনভাইৰমেণ্ট আহিছে সেইটো এনভাইৰমেণ্ট মানে ইয়াতে আমি পাই আছো ভাল লাগিছে আচ্ছা মানে অষ্টম ভনী বুলি কোৱা যাওক এই চিষ্টেম ছিকিমত আহি পেলাই আমি গেংটকত এনেকুৱা এটা পৰিৱেশ পাইছোঁ সঁচাকৈ এইটো ভাল লাগিছে গেংটকত আমি এতিয়া এই পৰিলে গাখীৰ চাহ খাই আছো ইহঁতৰ মুগীখন চাক এই বাৰু লাল চাহ আছি এজেঞ্চি ল'ব নালাগে গতিকে আমি চবে চাহ খাই আছো চাহ খাই পেলাই চাহটো লৈ পেলাই আমি প্ৰায় ছুটছো এতিয়া চাহ লাল চাহতো 20 টকা বোলে হা বাপেকে যি নহওক বাৰু তামাম ঘূৰি আছো গাইজ তাতো ভাল লাগি আছে কিবা এটা মানে জানো এনেকুৱা লাগিছে জানো ফৰেইনতে ঘূৰি আছো কি কম আৰু গতিকে ভৰি বিষ উঠছে অলপ ঘূৰতে ফিল কৰা নাই আৰু কাৰণ You don't know what I've been through. I don't know your past, but I would never claim to. I try to understand all that you said that you can't take back. Making mistakes doesn't make you bad. I know that it's hard to do. Where do you turn?